হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ আগৰ যিটো ভিডিঅ' আছিলে তাত আপোনালোকক কৈছিলোঁ যে আমাৰ ঘৰলৈ মাহী আৰু মাহীৰ ছোৱালীজনী আহিছে। আপোনালোকক কিবা কিবি কৰি দেখুৱাৰ কথা আছিলে। আমি আচলতে আজি প্লেনিং কৰিছিলোঁ ক'ৰবাত ফুৰিবলৈ যোৱাৰ, যোৰহাট বা তেনেকুৱা ওচৰে পাঁজৰে অকণমান ফুৰিবলৈ যাবলৈ প্লেনিং কৰিছিলোঁ। কিন্তু কথাতে কয় নহয়, ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বৃদ্ধি বুলি। আমাৰো তেনেকুৱা হ'ল। যাব ওলাওঁতে আমাৰ মোক কাম কেইটামান ওলালে, ফোন কৰি মাতিলে, মই তাতে গ'লোঁ। গতিকে যিহেতু কিবা এটা কৰি দেখুৱাম বুলি কৈছিলোঁ, সেইকাৰণে আচলতে মোৰ ওচৰত ঘৰতে মই কেনেকৈ মেকআপ কৰিব পাৰি সেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু মোৰ ভণ্টি এগৰাকী মেকআপ আৰ্টিষ্ট হয়, তাই বহুত ধুনীয়া মেকআপ কৰে। কিন্তু তাইৰ ওচৰত যিহেতু তাইৰ যিখিনি মেকআপৰ বস্তু সেই বস্তুখিনিৰ লগত লৈ অহা নাই, গতিকে মোৰ ওচৰত যিখিনি বস্তু আছে তাই সেইখিনিৰে মোক মেকআপ কৰিব। আৰু আপোনালোকে জনাব কেনেকুৱা হৈছে মেকআপটো। আৰু এয়া মোৰ ভণ্টি, তাই ক'ব কিবা ক'বলৈ তাইতো বহুত দিনৰ পৰা মোক কৈ আছিলে যে তই এটা মোক মেকআপ কৰি দিব লাগিব। কি বুলি কয়, ব্ৰাইডেল শ্বুটেই হওক বা পাৰ্টি মেকআপেই হওক, এনেকুৱা ধৰণৰ কিবা এটা তাই ফটোশ্বুট কৰাৰ কথা কৈছিলে। কিন্তু তাই যিহেতুকে গুৱাহাটীত আছিলে, তো সেইটো কাম আমাৰ কৰা নহ'ল। তো আজি তাই মোক পাই পেলাই কৈছে যে তই মোক মেকআপ আজি কৰি দিবই লাগিব। কিন্তু মেকআপ কৰিবলৈ হ'লে মোৰ নিজৰ যিখিনি বস্তু সেইখিনি মই অনা নহ'লে নহয় ইয়ালৈ। তো সেইকাৰণে তাই যিখিনি আছে আজি সেইখিনিয়ে মেকআপটো অকণমান ট্ৰাই কৰি চাম। তাই সেইটোৱে, গতিকে আপোনালোকেও চাই জনাব কেনেকুৱা হৈছে মেকআপটো। গতিকে আমি ট্ৰাই কৰোঁ ন। এতিয়া আমি ট্ৰাই কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু কেনেকুৱা মোৰ ওচৰত আছে এইখিনি বস্তু, বহুত বেছি বস্তু নহয়, কেইটামান আৰু যিখিনি সকলোৰে ওচৰত থাকেই সেইখিনি বস্তুৱে মোৰ ওচৰতো আছে। আৰু সেইখিনি বস্তুৱে এতিয়া মেকআপটো আমি ষ্টাৰ্ট কৰোঁ।
অলৰেডি আমাৰ মেকআপটো কৰা হৈ গৈছে। তো মোৰ অলৰেডিটো কৈ গৈছোঁৱেই যে মোৰ ওচৰতে মই বস্তুখিনি অনা হোৱা নাছিলে মেকআপৰ, তাইৰ ওচৰত যিখিনি বস্তু আছিলে মই সেইখিনি দিয়েই মই মেকআপটো কৰিলোঁ। এতিয়া আমাৰ ফাইনেল লুকটো দেখাম দেই। আমি চাবলৈ গৈছোঁ তাইৰ ফাইনেল লুকটো। এতিয়া আপোনালোকে দেখিবলৈ পাব তাইৰ ফাইনেল লুক।